হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল নিহাৰিকা ব্লগ। সকলোকে মোৰ নতুন ইউটিউব চেনেলটোলৈ ৱেলকাম জনাইছোঁ। সকলোৱে ভিডিঅ' চাই ভাল পায় যে। দেওবাৰ বজাৰ বহিছে আজি, তাকে বজাৰ আহিছোঁ সেউজীয়া শাক পাচলি ল'বলৈ। চব্জি দুটামান বৰ খাবলৈ মন গৈ আছে। দেওবাৰে বৰ ধুনীয়া শাক পাচলি ওলায়। এইফালে ঢেকীয়া কচু লৈ লৈছোঁ আৰু বাকী আছেই ঘৰত শাক পাচলি বাৰু। এনেও বেছি শাক পাচলি লৈ লাভ নাই, বেছি দিন থ'লে বেয়া হৈ যায়। ফ্ৰেছ চব্জি খাব লাগে। এয়া মানুহজনক ক'লোঁ ৰখাচোন, এয়া কণ বিলাহী আৰু ভেকুৰী দেখিলোঁ, লৈ লওঁ কেনেকৈ দিছে সুধোচোন। দাদাজনক সুধিলোঁ, সুধি কৈছে কণ বিলাহী কেজিয়ে 80 টকা। মই ক'লোঁ এপোৱাই দি দিয়ক, বেছি নিলেও পকি যায়, বেয়া হৈ যায় যে। আৰু যিহেতু কচু লৈ লৈছোঁ, কচুত কণ বিলাহী দি খাই বৰ ভাল লাগে। আৰু দাদাজনক ক'লোঁ ভেকুৰীও দি দিয়ক 1 পোৱামান। আৰু এইফালে ডাঙৰ ৰঙালাও এটা লৈ লৈছোঁ। মই মানে ৰঙালাও খাই ভাল পাওঁ যে। এতিয়া ঘৰলৈ গৈ থাকোঁ। এয়া ঘৰ আহি পালোঁ। এয়া কচু শাক পাচলিকেইটা উলিয়াই লওঁ। ঢেকীয়া, লাই শাক, এয়া ভোট জলকীয়া, কণ বিলাহী, ভেকুৰী, ইমানেই। বাকী শাক পাচলি সোমাই আছে ফ্ৰিজত, বেছি আনিলেও বেয়া হৈ যায়। এয়া ভোট জলকীয়াকেইটা বৰ ডাঙৰ ডাঙৰ দেখিলোঁ, ধুনীয়া, সেইটো কাৰণে লৈ আহিছোঁ। এয়া কণ বিলাহী পিটিকা কৰি খাম। এয়া ভেকুৰীও ভাজি খাই বৰ ভাল লাগে। এয়া চব্জিখিনি ধুই লৈছোঁ। ৰাতিপুৱা যিহেতু চাহ খাই গৈছিলোঁ, এতিয়া সময়ো বহুত হ'ল, ভোক লাগিছে, সেইবাবে জল্দি কাটি লওঁ। কাটি গৰম ভাতৰ লগতে কণ বিলাহী পিটিকা তেনেকেই খাওঁ। এইফালে চব্জি কাটিও হৈ গ'ল আৰু কেৰাহী গৰম হৈ আছে, তেল অলপ দি দিওঁ। লাই শাক বইল খাই বেছি ভাল লাগে, কিন্তু তেল অলপ দি দিছোঁ আৰু আজি। ইফালে কণ বিলাহীকেইটা উলিয়াই লওঁ, যিহেতু পুৰি পিটিকি কৰি খাই বৰ ভাল লাগে। কণ বিলাহী পুৰা বুলি ক'লে একদম মুখত পানী আহি যায়। এয়া আদা দি দিওঁ, আদাটো অলপ ভাজি লওঁ, ভাজি লাই শাকখিনি দি দিওঁ। লাই শাকটো পিছে প্ৰথম দিওঁতে কেৰাহীখন ফুল হৈ থাকে, পিছত শুকাই যায়, অলপ হৈ যায়। সেইবাবে মই নিমখটো অলপ দেৰি কৰি দিম, অলপ সিজি লওক লাই শাকখিনি, নহ'লে নিমখ বৰ চোকা হয়। এয়া শুকাই গৈ আছে আৰু শুকাব আছেই। এতিয়া নিমখ অলপ দি দিওঁ, নিমখখন ভালদৰে হিলাই লওঁ। এয়া চাওকচোন, ইমান অলপ হৈ থাকিলে। এয়া আমাৰ চুনু মুনু দুটা, সিহঁতৰ নাম যি টি বুলি মাতোঁ, ৰাধে শ্যাম, চুনু মুনু, সেইবাবে সিহঁতৰ নাম মই নথওঁৱে। এতিয়া তেহেঁত দুটাকো দানা দি দিওঁ। বৰ লেতেৰা হৈছে সিহঁত দুটাৰ ঘৰটো, অলপ চফা কৰি দিম। প্ৰথমে তেওঁলোক খাই লওক, খাই মেলি চফা কৰি দিব লাগিব। আমাৰ চৰাইকেইটা আমনি নাই, চিঞৰ বাখৰ নাই, বৰ ঠাণ্ডাকৈ থাকে, ভাল লাগে। সেইকাৰণে বেছি হুলস্থুল হ'লে ভাল নালাগে। মনে এয়া খেলি আছে, দেখিছে, উৰি আছে। এতিয়া আমাৰ লুনা ভণ্টিকো ভাতটো দি দিওঁ। আমাৰ ডগীটো, তাৰো ভোক লাগিছে, ৰাতিপুৱা একো দিয়া হোৱাই নাই। এতিয়া সেয়া ভোকত খাইছে বেচেৰা। এতিয়া ময়ো খাই লওঁ, মোৰো বৰ ভোক লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ফ্ৰেণ্ডছ। সকলোৱে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো কিবা ভুল হৈছে যদি বেয়া নাপাব। সকলো ভালে থাকক আৰু ময়ো ভালে থাকোঁ। তো আজিলৈ বাই বাই। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, লাইক এটা কৰিব।